Very good morning, my dear Samsters. Samsters, last class we have read about Dikhokar Chuk. Joa classot ami Dikhokar Chukor bikhoye pohisilu. Bola, ami aji Dikhokar Chuk othyayitot thoka keitaman sentence baikyo bola ami aji pohiboloi hiko. Thik ase? Bola. Okay, Samsters, last class we have read these words. আমি যোৱা ক্লাছত এই শব্দবিলাক পঢ়িছিলোঁ মানে দীৰ্ঘকাৰ যুগৰ এই শব্দবিলাক আমি যোৱা ক্লাছত পঢ়িছিলোঁ আজি আমি দীৰ্ঘকাৰ যুগৰ এই বাক্যবিলাক এইটো সৰু প্যাৰাগ্ৰাফটো স্মল প্যাৰাগ্ৰাফটো সৰু দফাটো আমি আজি পঢ়িম এই দীৰ্ঘকাৰ যুগৰ লগত এই সৰু সৰু বাক্যবিলাক আমি আজি পঢ়িম ঠিক আছে আজি আমি এই প্যাৰাগ্ৰাফটো অকমান পঢ়িম ঠিক আছে ইতে আমি বানান কৰি পঢ়িম স্পেলিং কৰি পঢ়িম তেতিয়া তোমালোকে পঢ়াত সুবিধা হ'ব বা তোমালোকে পঢ়িব পাৰিবা ঠিক আছে মত ত্ৰিঘৌকাৰে মু লট আকাৰে লা মূলা এ বট হস্ৰইকাৰে বি দন্ত ধ এবিধ পট আকাৰে পা প্ৰথম স লট হস্ৰইকাৰে লি মূলা এবিধ পাচলি পট ত্ৰিঘৌকাৰে পু ব পুপ দন্ত দত হস্ৰইকাৰে দি তালিপিয়া হ দন্ত ত দিখত দন্ত হত ত্ৰিঘৌকাৰে হু ৰথ হস্ৰৌকাৰে ৰু অন্তস্থ জ সৰুজ হস্ৰৌ দন্ত দ অন্তস্থ ঞ উদয় হ অন্তস্থ ঞ হয় পূব দিশত সৰুজ উদয় হয় ক পট আকাৰে পা হৰ কপাহৰ প ৰথ আকাৰে ৰা পৰা হত ত্ৰিঘৌকাৰে হু দন্ত তত আকাৰে তা সূতা হ অন্তস্থ ঞ হয় কপাহৰ পৰা সূতা হয় গ দ্বিতীয় ছ ৰ গছৰ তালিব্য হত হস্ৰইকাৰে হি পট আকাৰে পা ক হিপাক মত ত্ৰিঘৌকাৰে মু ল মূল বট হস্ৰৌকাৰে বু লট হস্ৰইকাৰে লি অ বুলিও ক অন্তস্থ ঞ কয় গছৰ হিপাক মূল বুলিও কয় খ ৰ দন্ত ত ঘৰত খ ৰ দন্ত ত ঘৰত গ দন্ত থত ত্ৰিঘৌকাৰে ধু লট হস্ৰইকাৰে লি গধূলি থত ত্ৰিঘৌকাৰে ধু প ধূপ থত ত্ৰিঘৌকাৰে ধু দন্ত নত আকাৰে না ধুনা ল গত আকাৰে গা বট আকাৰে বা ঘৰত গধূলি ধূপ ধুনা লগাবা ভ গ বট আকাৰে ৱা দন্ত ন ক ভগৱানক কত আকাৰে কা কত ত্ৰিঘৌকাৰে কু দন্ত তত হস্ৰইকাৰে টি কাকুটি ক ৰথ হস্ৰইকাৰে ৰি বটাকাৰে বা ভগৱানক কাকুটি কৰিবা আ দন্ত ন ক আনক কত ত্ৰিঘৌকাৰে কু মূৰ্ধন্য ত কুট ক দন্ত থত আকাৰে থা কথা দন্ত নত হস্ৰইকাৰে নি তালিবিয়া হত হস্ৰইকাৰে হি কত আকাৰে কা বট আকাৰে বা আনক কুট কথা নিশিকাবা দত ত্ৰিঘৌকাৰে দু মূৰ্ধন্য হত হস্ৰইকাৰে হি দন্ত ত দুখিত বট আকাৰে বা অন্তস্থ ঞত হস্ৰৌকাৰ বায়ু অপকট আকাৰে কা ৰদ দীৰ্ঘইকাৰে ৰি অপকাৰী দুখিত বায়ু অপকাৰী ৰদ দীৰ্ঘকাৰে ৰূপ ৰূপ এ বট হস্ৰইকাৰে বি দন্ত থ এবিধ ব গত আকাৰে গা বগা দন্ত থত আকাৰে ধা দন্ত তত হস্ৰৌকাৰে টু ধাতু ৰূপ এবিধ বগা ধাতু ম অন্তস্থ ঞত দীৰ্ঘৌকাৰ ৰ ময়ূৰ দন্ত থত হস্ৰৌকাৰে ধু দন্ত নত দীৰ্ঘইকাৰে নি অন্তস্থ ঞত আকাৰে ঙা ধুনীয়া প্ৰথম ছ ৰথ আকাৰে ৰা হস্ৰই চৰাই ময়ূৰ ধুনীয়া চৰাই দন্ত হ খণ্ডত হত
গত হস্ৰ উকাৰে গু মূৰ্ধন্য ন গুণ মত আকাৰে মা দন্ত নত হস্ৰ উকাৰে নু হৰ মানুহৰ ফট দীৰ্ঘ উকাৰে ভু মূৰ্ধন্য হ মূৰ্ধন্য ন ভূষণ ফট দীৰ্ঘ উকাৰে ভু মূৰ্ধন্য হ মূৰ্ধন্য ন ভূষণ। এতিয়া আমি এনেবাৰ আমি বানান নকৰা কৰি আমি সেন্টেন্সবিলাক বাক্যবিলাক পঢ়ি যাম। মূলা এবিধ পাচলি পূব দিশত সূৰুজ উদয় হয় কপাহৰ পৰা সূতা হয় গছৰ শিপাক মূল বুলিও কয় ঘৰত গধূলি ধূপ ধূনা লগাবা ভগৱানক কাকুতি কৰিবা আনক কুট কথা নিশিকাবা দূষিত বায়ু অপকাৰী ৰূপ এবিধ বগা ধাতু ময়ূৰ ধুনীয়া চৰাই সৎ গুণ মানুহৰ ভূষণ। ঠিক আছে, তোমালোকে এই ভিডিঅ'টো শুনিবা, শুনি বাক্যবোৰ পঢ়িবলৈ যত্ন কৰিবা আৰু মোৰ নিচিনাই তোমালোকেও বানান কৰি কৰি পঢ়িবা, তেতিয়া তোমালোকে বৰ্ণবোৰো মনত ৰাখিব পাৰিবা আৰু শব্দবোৰো ধুনীয়াকৈ পঢ়িব পাৰিবা। ঠিক আছে, থেংক ইউ।